এয়া তিল পিঠাৰ কাৰণে তিলত গুড় সানিছে মায়ে ৰেডি কৰিছে তিলৰ লগত সানিবলৈ তিলৰ চাটনি বনাইছিলে বনালে আৰু ভাল লাগিলে খাই তাৰপিছত এয়া পিঠাগুড়ি খুন্দি আনিলোঁ পিঠাগুড়ি বনাবলৈ ৰেডি হৈছোঁ আৰু এয়া তিলৰ গুড় শুনা ৰেডি আমাৰ চৌকা নাই বাহিৰতে চৌকাতে বহুত কষ্ট কি বনালোঁ আৰু কষ্ট মষ্ট কৰি তিল পিঠাও বনাইছোঁ আগতে দুটামান নাৰিকল পিঠাও বনাইছোঁ এইটো নাৰিকল পিঠা বনাইছিলোঁ তো কেনেকুৱা হৈছে জনাব ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ